ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত মই আলোচনা কৰিব গৈ আছোঁ মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য বুলিলে কি বুজা আৰু তাৰ প্ৰকাৰসমূহ। অৰ্থনৈতিক বৃত্তি বা কাৰ্য কি? মানুহে যি কাৰ্যৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰে তাকে অৰ্থনৈতিক বৃত্তি বোলে। যেনে কৃষিকাৰ্য, শিল্পত জড়িত কাৰ্যসমূহ, যাতায়াতৰ লগত জড়িত কাৰ্য, পৰিবহণৰ লগত জড়িত কাৰ্য, পৰ্যটনৰ লগত জড়িত কাৰ্য, শিক্ষকতা কৰা, ৰিক্সা চলোৱা আদি বিভিন্ন কাৰ্যসমূহ হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি। অৰ্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ: প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি। প্ৰাথমিক বৃত্তি: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, বা যি কাৰ্যৰ জৰিয়তে মানুহে প্ৰকৃতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত থাকে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে কৃষিকাৰ্য, মাছ ধৰা কাৰ্য, বন জংঘলৰ পৰা সম্পদ আহৰণ কৰা কাৰ্য, ভূগৰ্ভৰ পৰা খনিজ সম্পদ আহৰণ কৰা কাৰ্য আদি হ'ল প্ৰাথমিক বৃত্তিৰ উদাহৰণ। দ্বিতীয় বৃত্তি: যি কাৰ্যৰ দ্বাৰা প্ৰকৃতিৰ পৰা আহৰণ কৰা দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয় বৃত্তি বোলে। যেনে বিভিন্ন শিল্প উৎপাদন কৰা কাৰ্য, নিৰ্মাণ তথা পুনৰ্নিৰ্মাণ কৰা কাৰ্য। দ্বিতীয় বৃত্তিৰ আৰু কিছুমান উদাহৰণ দিব পাৰি। যেনে কুঁহিয়াৰৰ পৰা চেনি তৈয়াৰ কৰা কাৰ্য, ধানৰ পৰা চাউল তৈয়াৰ কৰা কাৰ্য, আলুৰ পৰা চিপছ তৈয়াৰ কৰা কাৰ্য, বাঁহ আৰু বিভিন্ন গছ গছনিৰ পৰা কাগজ উৎপাদন কৰা কাৰ্য আদি হ'ল দ্বিতীয় বৃত্তিৰ আৰু কিছুমান উদাহৰণ। তৃতীয় বৃত্তি: যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহক উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয় বৃত্তি বোলে। বা ক'ব পাৰি তৃতীয় বৃত্তি প্ৰাথমিক বৃত্তি আৰু দ্বিতীয় বৃত্তিৰ মাজত সংযোগ স্থাপন কৰে। উদাহৰণ হিচাপে ক'ব পাৰি যাতায়াত, পৰিবহণ, পৰ্যটন, পাইকাৰী আৰু খুচুৰা বিক্ৰী আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ হৈছে তৃতীয় বৃত্তি। অলপ আগতে কৈছিলোঁ তৃতীয় বৃত্তিয়ে প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ মাজত সংযোগ স্থাপন কৰে। যেনে খেতিত কপাহৰ উৎপাদন হয়, উদ্যোগত কাপোৰ তৈয়াৰ হয়। খেতিৰ পৰা কপাহ উদ্যোগলৈ পৰিবহণৰ যোগেদি যায়, গতিকে পৰিবহণ হ'ল তৃতীয় বৃত্তি। আকৌ উদ্যোগত উৎপাদিত হোৱা কাপোৰসমূহ, বস্ত্ৰসমূহ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ৰ জৰিয়তে উপভোক্তাৰ ওচৰ পায়। চতুৰ্থ বৃত্তি: যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলা হয় তাকে চতুৰ্থ বৃত্তি বোলে। চতুৰ্থ বৃত্তিৰ উদাহৰণ হিচাপে ক'ব পাৰি বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসনীয় কাৰ্যসমূহ, শিক্ষা গৱেষণা আদি। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো চাবা আৰু বুজাব পাৰিছোঁ নে কমেণ্ট কৰি জনাবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেলেগৰ লগত শ্বেয়াৰ কৰিবা।